So hey everyone, welcome back to my channel. মই ইন্দিৰা বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাই আছো কাৰণ মোৰ গাটো ইমান ভাল নাছিলে। সো আজি মই কৰিম ভিডিঅ' এটা বনাম। এইটো ইয়াৰ বিষয়ে আপোনালোকক মই আগতেই কৈছিলোঁ এই ফেচিয়েল কিটটোৰ বিষয়ে, কিন্তু মই কৰি দেখুৱা নাছিলোঁ। সো মই আজি আপোনালোকক ডেমো কৰি দেখুৱাম পুৰা আগত, আৰু ইয়াৰ ষ্টেপ বাই ষ্টেপ দেখুৱাম যে মই ফেচিয়েল নিজে কেনেকৈ কৰোঁ, যিহেতু এতিয়া আমি পাৰ্লাৰ যাবলৈ একেবাৰেই নোৱাৰোঁ। তো নিজে আমি কৰিব লাগিব ঘৰতে। তো মই নিজে ঘৰত কেনেকৈ ফেচিয়েল কৰিছোঁ মই দেখুৱাম আপোনালোকক ষ্টেপ বাই ষ্টেপ। এতিয়া মই ইয়াৰ লগতে কৰি দেখুৱাম ফেচিয়েল। সো ঠিক আছে, চাওক ভিডিঅ'টো আৰু চাই পেলাই আপোনালোকে নিজেও ট্ৰাই কৰিব ঘৰতেই। তো ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া সেইটো কাৰণে মই একদম ডাইৰেক্ট কাফতান পিন্ধি লৈছোঁ, আৰু ইজি হয়, নাইট ৱেৰ হয়, যেতিয়া মই ধুনীয়াকৈ ভিডিঅ' বনাবলৈ মোৰ কাৰণে ইজি হ'ব গৰমত। সেইটো কাৰণে এইযোৰ পিন্ধি লৈছোঁ, আৰু পিন্ধি পেলাই মই এতিয়া ভিডিঅ' কৰিবলৈ আৰম্ভ কৰি দিছোঁ। তো ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ আহক। প্ৰথমতে আমাক লাগিব এটা ভাল ফেচিয়েল কিট। তাৰ কাৰণে মই লৈছোঁ নিউট্ৰিগ্ল'ৰ ৱাইন ফেচিয়েল কিট। ইয়াত আছে 6টা ষ্টেপ আছে। মই গোটেইকেইটা আপোনালোকক কৰি লাহে লাহে দেখুৱাম। তাৰ লগতে আপোনালোকে ল'ব এটা বাতিত পানী, আৰু লগতে টিচু এটা ল'ব। ইয়াক মই ডিপ কৰিম। ইয়াত কৰি পেলাই ই ৰুমালৰ নিচিনাকৈ ওলাই আহে, যিহেতু ই মোক মুখ মুচিবলৈ সহায় কৰিব। চ' মই এইটো লৈ লৈছোঁ, বা আপোনালোকে যিকোনো কটন কাপোৰো ল'ব পাৰে। তাৰপিছত আমাক লাগিব এখন টাৱেল, এইটো মুখ মুচিবলৈ লাগিব। ফাৰ্ষ্ট ষ্টেপ হ'ল আমাৰ ক্লিনজাৰ। আমি যদিও মুখখন ধুই লওঁ, তথাপিও আমি এবাৰ ক্লিনজাৰ কৰাটো দৰকাৰ, কাৰণ আমাৰ এক্সেছ অইল আৰু এক্সেছ ডাৰ্টখিনি উলিয়াবলৈ আমি ক্লিনজাৰ ইউজ কৰিব লাগে। আৰু একদম জেণ্টেল আৰু মাইল্ড হাতেৰে আমি আমাৰ মুখখনক মাছাজ কৰি মুখখন ক্লিন কৰিম। প্ৰথমতে 5 মিনিটছৰ কাৰণে এনেদৰে ফেচটোক মই ভালকৈ ক্লিন কৰিবলৈ ধুনীয়াকৈ মাছাজ কৰিম। লগতে আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকে মোৰ এই ষ্টেপকেইটা একেবাৰে মন কৰি চাব মই কেনেকৈ ইউজ কৰিছোঁ। এই যোনটো মই ষ্টেপ এতিয়া ইউজ কৰি আছোঁ, সেই ষ্টেপটো মই ৰিং ফিংগাৰ দি পেলাই একদম মোৰ আণ্ডাৰ আইজত কৰিছোঁ, যিহেতু আমাৰ ৰিং ফিংগাৰত প্ৰেছাৰ নাথাকে কেতিয়াও, আৰু আমাৰ আণ্ডাৰ আইজো বহুত ছফ্ট হয়। চ' এনেদৰে মই গোটেইকেইটা ষ্টেপ আপোনালোকক দেখুৱাই যাম, আপোনালোকে ষ্টেপকেইটা মন কৰিব। এনেদৰে লাহে লাহে মাছাজ কৰি হোৱাৰ পিছত মই টিচু দি পেলাই, ৱেট টিচু দি পেলাই ধুনীয়াকৈ মোৰ ফেচটো ক্লিন কৰি দিছোঁ, আৰু মই টাৱেলখন দি মুখখনো মুচি লৈছোঁ একেবাৰে। এণ্ড ছেকেণ্ড ষ্টেপ হ'ল এক্সপলিয়েটিং স্ক্ৰাব। ফেচিয়েলৰ ক্ষেত্ৰত স্ক্ৰাবিংটো বহুত দৰকাৰ হয় যিহেতু, আৰু স্ক্ৰাব কৰিলে আমাৰ ডেড স্কিন চেলছবিলাক, লগতে হোৱাইট হেডছ, ব্লেক হেডছবিলাক নাইকিয়া হয়, ৰিমুভ হয়, আৰু আমাৰ স্কিনটো ব্ৰাইট কৰে যিহেতু। আৰু এটা কথা কওঁ, সদায় মন কৰিব, যিসকলৰ একদম চেঞ্চিটিভ স্কিন হয় তেওঁলোকে অলপমান স্ক্ৰাবটো কম টাইমলৈকে ইউজ কৰিব, আৰু নৰ্মেল স্কিনসকলে আপোনালোকে এনে নৰ্মেলি 5 মিনিটছ স্ক্ৰাবিং কৰিব লাগে, আৰু চেঞ্চিটিভ আৰু অইলি স্কিনসকলে যাতে 2 মিনিটছ আৰু 1 মিনিটছে স্ক্ৰাব কৰে, তাতকৈ বেছি যাতে নকৰে। লগতে এটা টিপছ দিব বিচাৰোঁ, আপোনালোকে স্কিনটোৰ যোনখিনি জেগাত ব্লেক হেডছ, হোৱাইট হেডছ আৰু ডেড স্কিন চেলছ দেখা পায়, সেইখিনি জেগাত যাতে অলপ বেছিকৈ মাছাজ কৰি পেলাই স্ক্ৰাবিং কৰিব। লগতে আমাৰ স্কিনটোক ফেচিয়েল কৰোঁতে সদায় আপলিফ্ট কৰি পেলাই মাছাজ কৰিব, ওপৰৰ ছাইডলৈ নি পেলাই মাছাজ কৰিব, তলৰ ছাইডলৈ কেতিয়াও নকৰিব যাতে। মাছাজৰ পিছত ৱেট ৱাইপছ দি আকৌ লগতে মুখখন ক্লিন কৰি দিব ভালকৈ। আমাৰ থাৰ্ড ষ্টেপ হ'ল নাৰিছিং জেল। এই জেলটো দি আমি আমাৰ ফেচটোক ধুনীয়াকৈ 10 মিনিটছৰ কাৰণে মাছাজ কৰিম, যাতে আমাৰ ব্লাড চাৰ্কুলেশ্যন ধুনীয়াকৈ হয়। প্ৰথমতে আমি কৰিম নেকত। মই আপোনাক ষ্টেপকেইটা কৈ গৈছোঁ আপোনালোকক। নেকত কৰাৰ পিছত আমি আমাৰ ফেচটোক ধুনীয়াকৈ ফ্লাফি কৰি পেলাই আমি এনেকৈ আপাৰ ছাইডৰ পিনে এনেকৈ আপলিফ্ট কৰি পেলাই লৈ যাম ধুনীয়াকৈ ছফ্ট হাতেৰে, জেণ্টেল মাইল্ড হাতেৰে। লগতে মই জ লাইনত এনেদৰে কৰিছোঁ, আৰু লগতে ব্ৰ' বনত আমি মাছাজ কৰিম ধুনীয়াকৈ। তাৰ লগতে মই ফৰহেডত ধুনীয়াকৈ এনেকৈ জিগজেগ ম'শ্যন দি ধুনীয়াকৈ মাছাজ কৰিছোঁ। আকৌ
আকৌ একেদৰে মই ৱেট ৱাইপছ দি মোৰ ফেচটোক আকৌ ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ। 4th নম্বৰটো হৈছে আমাৰ হোৱাইটনিং ক্ৰীম আৰু ফেচিয়েলৰ মেইন পাৰ্টটোৱে হৈছে এই পাৰ্টটো, ক্ৰীমৰ মেছাজ পাৰ্টটো। এই ক্ৰীমটো দি আমি আমাৰ ফেচটোক 20 মিনিটছৰ কাৰণে মেছাজ কৰিম আৰু মই মোৰ হাতত অলপমান পানী লৈ লৈছোঁ। পানী লৈ পেলাই মই মোৰ মুখখন ধুনীয়াকৈ মেছাজ কৰিম আৰু লগতে আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকে ষ্টেপকেইটা যাতে ধুনীয়াকৈ মন কৰে। লগতে মই আৰু এটা কথা কওঁ, ফেচিয়েল কৰোঁতে যাতে আপোনালোকে সদায় জেণ্টেল আৰু হালকা হাতেৰেহে মেছাজ কৰে, কাৰণ জোৰছে বা হাৰ্ছলি মেছাজ কৰিলে আমাৰ স্কিনত, আমাৰ ফেচত প্ৰব্লেম ক্ৰিয়েট হয়, যিটো আমাৰ কাৰণে বেয়া। লগতে আপোনালোকে একদম হালকা হাতেৰে কৰিব। মই ইয়াত হয়তো যদি আপোনালোকে দেখিছে যে মই অলপ জোৰছে কৰাৰ নিচিনা, কিন্তু মই ইয়াত জোৰছে কৰা নাই, ইয়াত জাষ্ট ভিডিঅ'টো স্পীড কৰাৰ কাৰণেহে তেনেকুৱা দেখিছে। মই সদায় মোৰ ফেচিয়েল কৰোঁতে জেণ্টেল হাতেৰেহে মই ফেচিয়েল কৰোঁ। ফিফথ নম্বৰটো হ'ল আমাৰ ফেচ মাস্ক, ফেচ পেক। যিহেতু আমি ফেচ পেকটো ধুনীয়াকৈ একদম আমাৰ ফেচত লগাম, লগতে আমি নেকতো লগাম, আমাৰ ডিঙিটো আমি যাতে ফেচ পেক লগাওঁ সকলোৱে, কাৰণ আমাৰ ফেচ আৰু নেকৰ কালাৰটো সদায় একেই হৈ থাকিব লাগে। লগতে ফেচ পেক ইউজ কৰিলে আমাৰ ডাৰ্ট আৰু ডেড স্কিনছ ৰিমুভ হৈ পেলাই আমাৰ স্কিনটো ব্ৰাইট আৰু গ্ল'য়িং কৰে। চ' আমি ফেচ পেকটো কেতিয়াও স্কিপ কৰিব নালাগে। এনেদৰে আমি 15 মিনিট ৱেইট কৰিম, তাৰপিছত আমি আমাৰ মুখখন ক্লিন কৰি ল'ম। এতিয়া মোৰ মুখখন ধুনীয়াকৈ ড্ৰাই হৈ গৈছে ফেচ পেকটো, আৰু এতিয়া মই ইয়াক ক্লিন কৰিম। লাষ্ট আৰু ফাইনেল ষ্টেপটো হৈছে চিৰাম। আমি ফেচিয়েল কৰাৰ পিছত আমাৰ স্কিনটো ড্ৰাই হৈ যায় অলপ হ'লেও, চ' চিৰাম হওক বা ক্ৰীম হওক আমি সদায় ইউজ কৰিব লাগে। মই চিৰাম ইউজ কৰিছোঁ। লগতে আপোনালোকক আৰু এটা কথা কওঁ, ফেচিয়েল কৰাৰ পিছত ফেচত 2 দিন যাতে ফেচ ৱাছ আৰু মেকআপ ইউজ নকৰে, আৰু লগতে ভাল ৰিজাল্টৰ কাৰণে আপোনালোকে মান্থলি 2 টাইমছ 15 ডেইজৰ ভিতৰত আপোনালোকে ফেচিয়েল কৰিব পাৰে। চ' এয়াই আছিলে মোৰ ঘৰতে কৰা, মই নিজেই কৰা ফেচিয়েলৰ ষ্টেপ আৰু ফেচিয়েল। চ' কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।